আছে আৰু ময়ো ভালে আছোঁ আপোনালোকৰ পৰা। তো আজি দিনত মই কি কৰিলোঁ, কি বনালোঁ অলপ আপোনালোকক মই দেখুৱাওঁ। আৰু আশা কৰোঁ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব। তো বলক আপোনালোকক দেখুৱাওঁ। এয়া অকণমান মাছৰ মাথা আনিছিল, এইখিনি অকণমান হালধি গুড়ি আৰু নিমখেদি মই সানি লৈছোঁ। এইখিনি অকণমান তেলত ফ্ৰাই কৰি ল'ম, তেতিয়াহ'লে চব্জিখন বনালে ভাল লাগে খাই কেনে। অকণমান মানে তেলত ফ্ৰাই কৰিম। এয়া মই বনাম এতিয়া মই এইখিনি কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। এতিয়া মাছখিনি তাত এৰি দিম, মাথাখিনি অকণমান ভাজি ল'ম, বেছি নাভাজোঁ কাৰণ বেছি ভাজিলে টেষ্ট নাথাকে। অকণমান লাইট কৰি ভাজি ল'ম, তেতিয়াহ'লে চব্জিখন ভাল লাগে মানে খাবলৈ। এয়া হৈয়ে গ'ল প্ৰায় মাথাখিনি ভাজা। তো এয়া মিক্সিত পিচি থৈ দিছোঁ পিঁয়াজ জলকীয়াখিনি চব্জিখন বনোৱাৰ কাৰণে। এয়া চজনাৰ তৰকাৰী বনাইছোঁ আলু বিলাহী দি। ইয়াত এতিয়া পিঁয়াজ জলকীয়া পিচি থোৱাখিনি দিম, দি কিনে অকণমান ভাজিম এতিয়ালৈকে ৰঙা নপৰে। অকণমান পানী দিছোঁ সিজিবলৈ, অকণমান সিজিলে তাত মাথাখিনি এৰি দিম, তেতিয়াহ'লে টেষ্ট হ'ব। অকণমান ভুনি ল'ম এইখিনি। এয়া পানী দিছোঁ অকণমান, ইয়াত এতিয়া এইখিনি এৰি দিম। এতিয়া এইখিনি অকণমান লাৰি দি কিনে ঢাকনিখন মাৰি দিম। তাৰপিছত যেতিয়া পানীখিনি শুকাব তেতিয়া আৰু অকণমান পানী দি কিনে নমাই দিম। আজিৰ খোৱা ৰেডি হৈ গ'ল আমাৰ ছজনাৰ চব্জি। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে, মোৰ ৰেচিপিবিলাক চাই কিনে কেনেকুৱা পালে প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ মোৰ বেল আইকনটো ক্লিক কৰি দিব। তো আজিলৈ এইখিনিয়ে। তো বাই বাই।